চাহি ইনফৰমেশ্যন চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোলৈ স্বাগতম জনাইছোঁ। LP আৰু UP ৰিক্ৰুটমেণ্টৰ যি ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন হৈ আছে আৰু সেই ভেৰিফিকেশ্যনত মোৰ নামটো আহিছিল আৰু মই 16 তাৰিখৰ দিনাখন ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন কৰি আহিলোঁ আৰু সেই ভেৰিফিকেশ্যনত কি ডকুমেণ্টছ লগত লৈ যাব আৰু কোনবোৰ জেৰক্স কৰি লৈ যাব সেই বিষয়ে আজিৰ এই ভিডিঅ'টোত সবিশেষ জনাম। যদিহে আপোনালোকৰ ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন আছে তেতিয়াহ'লে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আৰু প্ৰথমতে কি ডকুমেণ্টছ লগত লৈ যাব, যেতিয়া আপোনালোকে এপ্লাই কৰিছিল এপ্লাই কৰাৰ সময়ত যিখন একনলেজমেণ্ট ফৰ্ম উলিয়াইছিল আৰু লগত আছে সেই ফৰ্মখন চাব। তাতে আপোনালোকে কি ডকুমেণ্টছ লগত লৈ কি ডকুমেণ্টছ আপলোড কৰিছিল সেই আপলোড কৰা গোটেইকেইখন ডকুমেণ্টছে অৰিজিনেল লগতে জেৰক্স কৰি লৈ ল'ব আৰু জেৰক্স কৰাৰ পিছত আপোনালোকৰ এই একনলেজমেণ্ট ফৰ্মখনতো ফুল ছিগনেচাৰ কৰি ল'ব আৰু গোটেইকেইখন জেৰক্স কপিতে ছিগনেচাৰটো কৰি ল'ব আৰু কৰি লোৱাৰ পিছত এতিয়া কি ডকুমেণ্টছ লগত লৈ যাব। ডকুমেণ্টছৰ ক্ষেত্ৰত যদিহে LP টেটত এপ্লাই কৰিছে তেতিয়াহ'লে প্ৰথমতে আপোনালোকৰ মেট্ৰিকৰ এডমিট কাৰ্ডখন লাগিব আৰু এডমিট কাৰ্ডখনৰ পিছত আপোনালোকৰ হায়াৰ ছেকেণ্ডাৰী যিটো মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট আছে সেইকেইখন লাগিব আৰু টেটৰ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট আৰু লগতে DLEDৰ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেটখন লাগিব। এই গোটেইকেইখন ডকুমেণ্টছ আপোনালোকৰ অৰিজিনেল লগতে জেৰক্স কৰি এটা ছেট বনাই লৈ ল'ব আৰু গোটেইকেইখনৰ তলতে এটা ছিগনেচাৰ কৰি ল'ব। এতিয়া ডকুমেণ্টছখিনি হৈ গ'ল আৰু ইয়াৰ পিছত যিদিনাখন ভেৰিফিকেশ্যন কৰিবলৈ যাব, যদিহে সোনকালে যাব পাৰে তেতিয়াহ'লে বহুত বেছি ভাল হয়, কাৰণ প্ৰথমতে কৰিব পাৰিলে ভাল হয়, নহ'লে শেষত হ'লে লাইন ধৰিবলগীয়া হয় আৰু বহুত কষ্ট কৰিবলগীয়া হয়। এতিয়া প্ৰথমতে ভেৰিফিকেশ্যন কৰিবলৈ যোৱাৰ দিনাখন প্ৰথমতে আপোনালোকক এটা টোকেন ল'ব লাগিব আৰু সেই টোকেনখন লোৱাৰ সময়ত আপোনালোকৰ যিটো চিৰিয়েল নম্বৰ আৰু টেবুল নম্বৰ হয় সেই দুখন মনত ৰাখিব লাগিব আৰু চিৰিয়েল নম্বৰ আৰু টেবুল নম্বৰ তাতে ক'ব লাগিব আৰু কোৱাৰ পিছতহে আপোনালোকে টোকেন নম্বৰ পাব। টোকেনটো পোৱাৰ পিছত লাইন ধৰিব লাগিব বেলেগ এটা শাৰীত গৈ। লাইন ধৰাৰ পিছত আপোনালোকৰ ভেৰিফিকেশ্যন কৰিবলৈ মাতিব আৰু মতাৰ পিছত আপোনালোকে একনলেজমেণ্ট ফৰ্মখন আৰু যিকেইখন লৈ গৈছিল সেইকেইখন দিব আৰু দিয়াৰ পিছত অৰিজিনেল কেইখন চাব আৰু চোৱাৰ পিছত যদিহে আপোনালোকৰ কিবা ভুল আছিল তেতিয়া ভেৰিফিকেশ্যন কৰাৰ সময়ত ক'ব, সেইখিনি ঠিক কৰি দিব। আৰু যদিহে LP আৰু UP টেটত এপ্লাই কৰিছিল আৰু LPত নাম আহিছে আৰু UPত অহা নাই, হয়তো প্ৰিফাৰেঞ্চ পিছত ব্লেক ডিষ্ট্ৰিক্টত দিয়া আছিল সেইকাৰণে অহা নাই, গতিকে আপোনালোকে সেইদিনাখনেই LP আৰু UP দুয়োটাৰে ভেৰিফিকেশ্যন কৰিব পাৰিব, কোনো অসুবিধা নহ'ব। মোৰ আগতে বহুতৰে হয়তো LP আৰু UP একেলগে দুয়োখনে ভেৰিফিকেশ্যন কৰিছে আৰু কৰাৰ পিছত আহিব পাৰিব। আৰু এটা কথা হ'ল যে ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিবলৈ কাক মাতিছে আৰু বিভিন্ন জনৰ পৰা বিভিন্ন ধৰণৰ মন্তব্যবোৰ পোৱা যায়। কিছুমানে কৈ আছে যে মেৰিট বেচিছত মাতি আছে আৰু কিছুমানে কৈ আছে যে যিবোৰৰ অনলাইন কৰোঁতে নামবোৰ ভুল হৈছিল, মাৰ্কবোৰ পুট কৰাত ভুল হৈছিল আৰু কিছুমানৰ যিবোৰ ডকুমেণ্টছ আপলোড কৰিছিল সেইবোৰ স্কেনিং কৰাত অসুবিধা হৈছিল, সিহঁতক মাতি আছে। গতিকে এনেধৰণৰ মন্তব্যবোৰ শুনিবলৈ পোৱা যায়। আৰু কিছুমানে কৈ আছে যে এইটো প্ৰিফাৰেঞ্চ হিচাপত মাতি আছে আৰু এইটো কথা হয় যে প্ৰায় 80% প্ৰিফাৰেঞ্চ হিচাপতে মাতি আছে। হয়তো ফাৰ্ষ্ট প্ৰিফাৰেঞ্চত বেছিভাগে মাতি আছে, কিছুমানৰ হয়তো ছেকেণ্ড প্ৰিফাৰেঞ্চ বা থাৰ্ড প্ৰিফাৰেঞ্চতো মাতি আছে আৰু কিছুমানৰ ভাল মাৰ্ক আছে, ভাল মাৰ্ক থাকিও কিন্তু লিষ্টত নাম অহা নাই। গতিকে ইমান চিন্তাৰ কাৰণ নাই, যেতিয়ালৈকে এটা ফাৰ্ষ্ট মেৰিট লিষ্ট নিদিব গতিকে ইমান টেনশ্যন নকৰিব। যদিহে আপোনালোকৰ ডকুমেণ্টছবোৰ সকলো সঠিক আছে হয়তো সেইকাৰণে মতা নাই আৰু যিসকলৰ অলপ ভুল হৈছিল, নেম ভুল হৈছিল, মাৰ্কবোৰ পুট কৰাত অসুবিধা হৈছিল আৰু যিবোৰ ডকুমেণ্টছ আপলোড কৰিছিল সেইবোৰত হয়তো কিবা অসুবিধা পাইছিল, হয়তো বুজি পোৱাত অসুবিধা পোৱাৰ কাৰণে হয়তো DE অফিচৰ পৰা মাতা নাই আৰু ইয়াৰ পিছত যেতিয়া এটা ফাৰ্ষ্ট মেৰিট লিষ্ট ওলোৱাৰ পিছত যিসকলৰ হয়তো ভেৰিফিকেশ্যন হোৱা নাই সিহঁতৰ আকৌ এইটো ফাৰ্ষ্ট ফেজ হৈ আছে, গতিকে ছেকেণ্ড ফেজত মাতিব। গতিকে এটা মেৰিট লিষ্ট নোলোৱালৈকে ইয়াৰ বিষয়ে সঠিককৈ কোনো ক'ব নোৱাৰিব। আৰু যিসকল ছাৰ বাইদেৱে 24 তাৰিখৰ ভিতৰত হয়তো টাইমমতে ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব নোৱাৰিলে আৰু সেই ছাৰ বা বাইদেউসকল 25 তাৰিখৰ দিনাখন ভেৰিফিকেশ্যন কৰিব লাগিব আৰু 25 তাৰিখৰ দিনাখনো যদি ভেৰিফিকেশ্যন কৰিবলৈ নাপায় তেতিয়াহ'লে হয়তো অফিচৰ পৰা DE অফিচৰ পৰা কেঞ্চেল কৰি দিব। গতিকে নামটো যদিহে আহিছে তেতিয়াহ'লে ভেৰিফিকেশ্যন কৰি ল'ব আৰু এনেধৰণৰ ভিডিঅ'বোৰ পাই থাকিবলৈ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ল'ব। Thank you very much for watching.